হাই হেল্ল' সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই বহুত দিন অলপ ব্যস্ততাৰ বাবে যিহেতু মই বিএড কৰি আছোঁ অলপ বিএডৰ কামৰ বহুত এডেক হৈ গৈছে সেইবাবে মই ভিডিঅ' বনাব পৰা নাই তো আজি মই এটা ভিডিঅ' লৈ আহিছোঁ জিকে ওপৰত যিহেতু পাৰ্ট 3টা দিছোঁ মই আৰু আজি মই এছআই পাৰ্ট 4 লৈ আহিছোঁ তো ভিডিঅ'টোলৈ আগবাঢ়োঁ তো প্ৰথম কুৱেশ্যনটো হৈছে ইয়াত দিছে দ্য ফাৰ্ষ্ট Assamese woman to receive the Sahitya Academy Award was অপশ্যন এ আছে মামণি ৰয়ছম গোস্বামী অপশ্যন বি আছে নলিনী বালাদেৱী অপশ্যন চি আছে চন্দ্ৰপ্ৰভা শইকীয়ানী এণ্ড অপশ্যন ডি আছে লক্ষ্মীনাথ বেজবৰুৱা তো ইয়াত কি কৈছে ফাৰ্ষ্ট আছামিজ ওমেন ওমেন কৈছে টু ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড তো ওমেন বুলি ক'লে এইটো লক্ষ্মীনাথ বেজবৰুৱাটো ওমেনত নপৰে তেওঁতো গ'ল এতিয়া এ বি চি ভিতৰত কোনটো হ'ব তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ মামণি ৰয়ছম গোস্বামী আৰু তেওঁ এই এৱাৰ্ডটো পাইছিলে 1982 আৰু কিয় পাইছিলে তেওঁ এইটো এৱাৰ্ডটো পাইছিলে তেওঁৰ নভেল মামৰে ধৰা তৰোৱালৰ বাবে মামৰে ধৰা তৰোৱালৰ বাবে তেওঁ এই যোনটো এৱাৰ্ড সাহিত্য একাডেমি এৱাৰ্ড সেইটো পাইছিল আৰু 1982 পাইছিলে তো ইয়াৰ পাছত কুৱেশ্যনটোলৈ আগবাঢ়োঁ ইয়াত আছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ৱাজ এলিভেটেড টু এ নেশ্যনেল পাৰ্ক কাজিৰঙা এতিয়া আছে নেশ্যনেল পাৰ্ক হয়নে তাৰ আগতে কি আছে ৱাইল্ড লাইফ চেঞ্চুৰী তো ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা কেতিয়া নেশ্যনেল পাৰ্কলৈ তেহেঁতি উন্নীত হৈছিল এইটো সুধিছে তো ৱাইল্ড লাইফ চেঞ্চুৰী আছিল ইন 1908 আছিলে তাৰপিছতে এতিয়া কোনটোত নেশ্যনেল পাৰ্কলৈ তেহেঁতি ট্ৰেন্সফাৰ হৈছিলে উন্নীত হৈছিলে তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি অপশ্যন এ 1974 আৰু ইহঁতি কিহৰ বাবে ফেমাছ আমি জানোৱেই এহেঙীয়া গড়ৰ বাবে হয়নে ওৱান হৰ্ণ ৰাইনোৰ কাৰণে কি হয় বিখ্যাত এহেঙীয়া গড়ৰ বাবে কি হৈছে কাজিৰঙা বিখ্যাত ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম পানীদিহিং যোনটো পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত সুধিছে অপশ্যন এ আছে যোৰহাট অপশ্যন বি আছে গোলাঘাট অপশ্যন চি আছে শিৱসাগৰ অপশ্যন ডি আছে ধেমাজি তো এইটোতো মানে নপঢ়িলেও মই এইটো মানে মই পাৰিম মানে কি হৈছে মোৰ ঘৰ যিহেতু শিৱসাগৰ তো পানীদিহিং বাৰ্ড চেঞ্চুৰী ক'ত আছে শিৱসাগৰত ইয়াৰ আনচাৰ হৈছে অপশ্যন চি শিৱসাগৰ ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ Arrange the national parks of Assam correctly in the order of descending size মানে ডাঙৰৰ পৰা সৰুলৈ descending মানে কি ডাঙৰৰ পৰা সৰুলৈ মানে largest to smallest লৈ কি কৰিবলৈ কৈছে সাইজত কাৰেক্টলি অৰ্ডাৰ কৰিবলৈ কৈছে তো ইয়াৰ কি হ'ব পাৰে এইটো তো ইয়াত অপশ্যন বি টো হ'ব মানস তাৰপা কাজিৰঙা এণ্ড ডিব্ৰু চৈখোৱা নামেৰি ওৰাং তো মানসৰ এৰিয়াটো মানস নেশ্যনেল পাৰ্কৰ এৰিয়াটো হৈছে বেছি লাৰ্জ ডেটছ ৱাই মানসটো হ'ব ফাৰ্ষ্ট দেন হ'ব কাজিৰঙা ডিব্ৰু চৈখোৱা নামেৰি ওৰাং ইয়াৰ পাছৰ কুৱেশ্যনটো আগবাঢ়োঁ ইয়াত আছে কুৱেশ্যন নাম্বাৰ 5 ক্লাউডেড লিঅ'পাৰ্ড এণ্ড কেপ লংগুৰ আৰ ইম্পৰ্টেণ্ট এনিমেলছ অফ হুইচ নেশ্যনেল পাৰ্ক অৰ হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ মানস নেশ্যনেল পাৰ্ক হ'ব ইয়াৰ কাৰেক্ট আনচাৰ ইয়াতে যিহেতু ক্লাউডেড লিঅ'পাৰ্ড আৰু কেপ লংগুৰ আছে এইটো বহুত কি হয় ৰেয়াৰ হয় এনিমেলছ তো ইয়াৰ পাছৰ কুৱেশ্যন নাম্বাৰ 6 আছে হোৱাট ৱাজ দ্য লাষ্ট ৱাৰ এগেইনষ্ট মোগলছ অন বাই আহোমছ তো এইটো যোনটো লাষ্ট ৱাৰ আছিল যেতিয়া মোগল অসমৰ পৰা আউট হৈ গৈছিলে সুধিছে কোনটো ৱাৰ আছিলে যোনটো ৱাৰ কৰিয়ে আহোমে কি হয় ডিফিট কৰিছিলে মোগলক তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ ইটাখুলি আৰু ইটাখুলি বেটলটো 1682 হৈছিলে 1682 আৰু মোগল তেতিয়াই আমাৰ অসমৰ পৰা আঁতৰিছিলে আউট অফ আছাম হৈ গৈছিলে
ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ হু ইজ ন'ন এজ ৰখৰাজ এইটোতো আমি চবেই জানো এইটো একো মানে নাজানিবলগীয়া কথাই নহয় এইটো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ পাছতলৈ আগবাঢ়োঁ Which king of Assam participated in the Konoj religious festival? কনৌজৰ যোনটো ৰিলিজিয়াছ ডেটৰ ফেষ্টিভেল হয় সেইটোত আমাৰ অসমৰ কোনটো কিঙে পাৰ্টিচিপেট কৰিছিলে সুধিছে অপশ্যন এ আছে চুকাফা অপশ্যন বি আছে নৰনাৰায়ণ অপশ্যন চি আছে বালা বৰ্মন আৰু অপশ্যন ডি আছে ভাস্কৰ বৰ্মন তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন হ'ব ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ When did the movie হালধীয়া চৰাই বাওধান খাই win the National Film Award for Best Feature Film? কেতিয়া মানে যোনটো মুভি হালধীয়া চৰাই বাওধান খাই তেতি নেশ্যনেল ফিল্ম এৱাৰ্ডটো পাইছিলে তো কিমানত পাইছিলে এইটো 1988ত পাইছিলে অপশ্যন বি 1988ত পাইছিলে আৰু ইট ৱাজ ডাইৰেক্টেড বাই হু ইট ৱাজ ডাইৰেক্টেড বাই জানু বৰুৱা sorry আৰু এওঁলোকৰ কি এই মুভিটো মানে কি পৰ্ট্ৰে কৰিছিলে যোনটো মানে আমাৰ ৰুৰেল পিপুল আসামৰ ৰুৰেল পিপুলৰ ষ্ট্ৰাগলটো তাতে পৰ্ট্ৰেট হৈছিলে আৰু এইটো ৰিলিজ হৈছিলে 1987ত এন এৱাৰ্ডটো পাইছিলে 1987ত এইটো হৈছিলে ৰিলিজ হৈছিলে আৰু 1988ত কি হৈছিলে এইটোত পাইছিলে ইয়াৰ পাছৰ কুৱেশ্যনটো আগবাঢ়োঁ Total number of national parks in Assam এইটো কি হয় অপশ্যন এ আছে 7 অপশ্যন বি আছে 8 অপশ্যন চি আছে 9 অপশ্যন ডি আছে 10 তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ 7 যেহেতু ৰায়মনা আৰু দিহিং পাটকাইও কি হৈছে নেশ্যনেল পাৰ্ক হিচাপে সিহঁতক ডিক্লেয়াৰ কৰা হৈছিলে আৰু কিমানত 2021ত সিহঁতক ডিক্লেয়াৰ কৰা হৈছিলে পেইনটো অলপ খেলিমেলি দিছে ডেটছ হয় অকণমান লিখিব দিগদাৰ হৈছে ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 10টো হৈছে এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ গুৱাহাটী ইউনিভাৰ্চিটিটো কি হয় আমাৰ আসামৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি হয়নে আৰু এইটো ইণ্ডিপেণ্ডেঞ্চৰ পাছতেই এষ্টাব্লিছ হৈছিলে এইটো 1947তটো এইটো আমাৰ কি হৈছে ইণ্ডিপেণ্ডেঞ্চটো কিমান হ'ব এইটো তেন্তে এইটো হ'ব অপশ্যন বি 1948ত কি হৈছিলে এষ্টাব্লিছ হৈছিলে ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ বাই হুইচ অথৰিটি ইজ দ্য ষ্টেট ইলেকশ্যন কমিশ্যনাৰ এপইণ্টেড তো কোনে এপইণ্ট কৰে সুধিছে চিফ মিনিষ্টাৰ এপইণ্ট কৰে নে চিফ জাষ্টিছ অফ হাই কোৰ্টে এপইণ্ট কৰে নে চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্টে এপইণ্ট কৰে নে গভৰ্ণৰে এপইণ্টমেণ্ট কৰে তো এপইণ্টেড কৰে তো এইটো হ'ব অপশ্যন ডি গভৰ্ণৰে এপইণ্ট কৰে দেই গভৰ্ণৰে এপইণ্ট কৰে আজি পেইনটোৱে বহুতেই প্ৰব্লেম দিছে কি হৈছে গম পোৱা নাই এইটো অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ তো ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ হাউ কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰিজাইন ফ্ৰম অফিচ বাই এড্ৰেছিং ৰেজিগনেশ্যন লেটাৰ টু দ্য minister by addressing the resignation letter to the Speaker of Lok Sabha. Option C, addressing the resignation letter to the Chief Justice of India by addressing the resignation letter to the Vice President. So your correct answer hobo option D, by addressing the resignation letter to the Vice President. So your answer hobo option D. Option D hobo your correct answer. According to Article 56(1)(a. ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ 14 নম্বৰ কুৱেশ্যনটো আছে
under which of the following ministries does the Kendriya Hindi Sansthan, an autonomous institution, operate? Ministry of Education, Ministry of Culture, Ministry of Home Affairs, Ministry of Information and Broadcasting. So your correct answer hobo option A, Ministry of Education. Ministry of Education hobo your correct answer. And it was established in 1960. So correct answer ki hobo option A is the correct answer. ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আগবাঢ়োঁ Which constitutional amendment introduced the 10th schedule to the Indian Constitution, commonly known as the anti-defection law? তো এইটো কোনটো amendment constitution introduce কৰিছিলে 42 নে 61 নে 52 নে 73 তো কি হ'ব ইয়াৰ correct answer option C 52 Amendment Act. ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আগবাঢ়োঁ Under which article of Constitution of India is the process the removal of Speaker of Lok Sabha provided? তো ইয়াৰ option A আছে article 75, option B আছে article 92, option C আছে article 94 আৰু option D আছে article 110. তো ইয়াৰ correct answer হ'ব option on C article 94. Article 94 হ'ব ইয়াৰ correct answer. ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আগবাঢ়োঁ Which vitamin is known as own healing vitamin? তো ইয়াৰ option A আছে vitamin B1, vitamin C, option C আছে vitamin B9, option D আছে vitamin A. তো ইয়াৰ correct answer হ'ব option B vitamin C. Option B হৈছে vitamin C. Option B correct answer. ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আগবাঢ়োঁ The Dhyan Chand Award is officially known as Dhyan Chand Award for lifetime achievement in sports and games. What is the prize money of this award? তো এই awardটো prize-টো কিমান হৈছে তো এটো ইয়াৰ prize-টো হৈছে option C 15 লাখ ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আগবাঢ়োঁ Dada Saheb Phalke Award is the highest award for recognizing contributions of famous personalities in the field of social work, education, cinema, and option D আছে sports. তো কি হ'ব Dada Saheb যোনটো Phalke বঁটা এইটো highest award recognizing contribution of famous personalities in the field of কি হয় option C cinema. Option C cinema. তো আজিৰ একদম লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়োঁ Who won the SAFF Under-19 Women's Championship 2026? তো এইটো হ'ব option C ইণ্ডিয়া আৰু ইণ্ডিয়া কি বাংলাদেশক কি আছে ডিফিট কৰিছিল বাই ইণ্ডিয়া কৰিছিল 4 and বাংলাদেশৰ 0 তো আজিৰ কাৰণে ইমানে আপোনালোকৰ হেল্পফুল হৈছে না হোৱা জনাব নিশ্চয় তেতিয়া মই মোটিভেট হ'ম আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আপোনালোকক সহায় হোৱাকে আৰু এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ আজিৰ কাৰণে ইমানে থ্যাংক ইউ ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল বাই বাই